এতিয়া বোলে যিখন বিহু কমিটিত তুমি বোলে এগ্ৰিমেণ্ট কৰা বোলে অ কিমান পইচা লাগিব সেইটোতো থাকে লগত বোলে তলত বোলে লিখা থাকে মাংস লাগিবই ছাগলী মাংস কি বুলি লাগিবই ভাবিব বাৰু হেৰি মানে মৰম কৰে যে মোক সুধিছে আৰু কিমান বোলে তোমাৰ বোলে হেৰিয়াত লিখা থাকে বোলে নাথাকে এনেই যিখন আপুনি ডিট বোলে বনোৱা এনেই কেলে আৰে ভয় খুৱাইছে চবকে যিখন ডিট বোলে থাকে বিহু এগ্ৰিমেণ্ট যে থাকে এগ্ৰিমেণ্টত বোলে লাষ্টত লিখা থাকে মাংসৰ ভাত চেহেৰাটো দেখি মানুহে কব এই কি মাংস খাই ভগৱানে জানে বুলি এইটো সঁচা নেকি কাহিনীটো এই নহয় হেৰি হ'ল এই বহুত আগতে মই যে কৈছিলো প্ৰথম শ্ব' পাইছিলো আৰু প্ৰথমখন শ্ব' আছিলে বিজনীত আছিলে গ'লো তাত আৰু মোক সুধিছে আপুনি কি খাই ভাল পায় মই কৈছো, ছাগলী মাংস খাই ভাল পাওঁ সুধিছে আৰু মই কৈছো তাৰপিছত আৰু আপোনাৰ আমি ভাত চাত বৰষুণ দিলে শ্ব'খন শেষ হওঁতে ভাত চাত খাই শেষ আৰু তেওঁলোকে মানে বেলেগ এঘৰত বনাই আছিলে য'ত খাব দিছিলে আনোতে দেৰি হ'ল বৰষুণ কাৰণে তাৰপিছত লাষ্টত এক বাল্টি ছাগলী মাংস লৈ আহিছে আমাৰ খাই সকলোৰে হৈ গ'ল তাৰপিছত মানে তেওঁলোকে মানে কৈছে বাল্টিটোৱে লৈ যাওক মানে আপুনি লৈ যাওক লৈ আহিব দিছে মানে মোলে বনাইছে মৰমত সেইটোৱে মোক সিহঁতে জোকাই থাকে মানে মোৰ কাৰণে মই ছাগলী মাংস বনাব দিলো মই খাবলৈ নাপালো সেইকাৰণে মোক চবে কয়